হেল্ল' গাইজ, কি খবৰ সকলোৱে? মোৰ অন্য এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাছৰ জোল তোমাৰ ফুলকবিৰ সৈতে। তাৰ বাবে মই ধুনীয়াকৈ মাছখিনি ভাজি লৈছোঁ আৰু সিফালে কুকাৰত মই বইল হ'ব দিছোঁ ফুলকবি, বিলাহী আৰু আলু। বইল হৈ আছে আৰু ভাজিবৰ কাৰণে মই ওলকবি আৰু আলু কুটি লৈছোঁ। এইফালে মানুহ এজনে বজাৰৰ পৰা আনিছিলে ধনিয়া। তেওঁ মানে মাছত ধনিয়া দিলে খাই বহুত বেছি ভাল পায়। সেইকাৰণে মই ধনিয়াখিনি এডাল এডালকৈ বাচিছোঁ, মানে কেলৈ মাজত কেতিয়াবা বন চন সোমাই থাকে যে, সেইটো কাৰণে ধুনীয়াকৈ বাচিব লাগে আচলতে। লগতে মই বাচি বাল্টিঙত ধুবৰ কাৰণে দি দিছোঁ। এয়া মোৰ মাছ ভাজি আছোঁ। এইফালে দেখিছে আপোনালোকে মাছ মানে ভজা অলৰেডি শেষেই হৈ গৈছে। এইফালে মই যিখিনি বইল হ'ব দিছিলোঁ সেইখিনি বইল হৈ গৈছে। আৰু তাৰপিছতে মই দি দিছোঁ, কেৰাহীখন তুলি দিছোঁ। কেৰাহীখনত মানে মই ভাজিবৰ কাৰণে যিখিনি ওলকবি কুটি থৈছে সেইখিনি ভাজি বুলি মই ভাবিলোঁ, সেইকাৰণে লগতে দিয়ে দিছোঁ। আৰু কেৰাহীটোনে আগতীয়াকৈ অকণ তেল আছিলে, মই তেল সেই অকণমানহে দিছোঁ। আৰু লগত মই মানে যেতিয়া ভাজিব লওঁ, মই থালখনতে আচলতে হালধি আৰু নিমখ দি দিওঁ আচলতে। তেনেকৈ দিয়ে মই আচলতে বনাওঁ। এই পিঁয়াজ ভজা হৈ গৈছে, এতিয়া মই লগালগ সেইখিনি যিখিনি কুটি থোৱা পাচলিখিনি দি দিলে ঢাকিব দিছোঁ। লৰাই দিম। আচলতে কি হয় মানে মোৰ মাছৰ যিখন মানে জালনা হেতা আছে, সেই জালনা হেতাখনে মই লৰাই দিছোঁ। যাৰ বাবে বহুত বেছি দিগদাৰ হয়, মানে জালনা হেতাখন কি হ'লে বেছি বহল নহয়, লৰাবলৈ অলপ দিগদাৰ হৈ যায়। তাৰপিছত লৰাই মেলি মই ঢাকি দিছোঁ ধুনীয়াকৈ। আৰু ইফালে মোৰ তোমাৰ মাছ ভাজি অলৰেডি হৈয়ে গৈছে। এতিয়া মই তেলত মিঠিগুটি দি দিছোঁ। দি দিয়াৰ পাছত যেতিয়া হেৰি হয়, তাত অকণমান হালধি দি দিম আৰু যিখিনি বইল কৰি দিছিলোঁ সেইখিনি দি পেলাই অকণমান মানে হেতাখনে মই ধুনীয়াকৈ লৰাই দিম, যাতে বস্তুখিনি মিক্স আপ হৈ যায়। সেইকাৰণে দেখোঁ মাছৰ জোলখিনি ফুলকবি আলুখিনি দখৰা দখৰকৈ ৰাখে। মই কিন্তু তেনেকৈ খাই বেয়া পাওঁ, বেছি মিক্স হৈ গ'লেহে মই আচলতে খাই ভাল পাওঁ। সেইখিনি যেতিয়া ভালদৰে মিক্স আপ হৈ যাব, মানে গুড়ি গুড়ি হৈ যাব বেছিকৈ, তেতিয়া সেই যিখিনি পানীত আপুনি বইল কৰিছে সেই পানীখিনি তাত দি দিব। আৰু দি দিয়াৰ পিছত আপুনি তাতে মাছখিনি ধুনীয়াকৈ দি দিব। মাছখিনি দি দিয়াৰ পিছত আপুনি ধুনীয়াকৈ উতল আহিব দিব। আচলতে যিমান মাছখিনি মানে আচলতে জোলখিনি উতলটো আহিলেহে আচলতে বেছি টেষ্টি হয়। দেখিছে ইমান ধুনীয়াকৈ উতলিছে, ৰংটো দেখিলেও বহুত ধুনীয়া লাগিছে। আৰু মই লগত দি দিছোঁ সেয়া ধনিয়া দি দিছোঁ। গোন্ধটো মানে কি ক'ম আৰু, খাওঁ লাগি গৈছে। সেইকাৰণে ভাবিলোঁ অকণমান টেষ্ট কৰি লওঁ। টেষ্ট কৰাৰ পিছত দেখিছোঁ ইমান বেছি টেষ্টি আছিলে। তাৰপিছত ধুনীয়াকৈ মানুহজনক সজাই পৰাই খাব দিলোঁ। মানুহজনে মানে মোক শলাগিয়ে তৎ মানে যে মাছৰ জোলকণ ইমানেই বেছি টেষ্টি হৈছে। তেওঁ মানে কৈছে যে বহুত ধুনীয়া টেষ্টি হৈছে। সেয়াই আছিলে আজি ভিডিঅ'টো। যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক